Hey guys, this is Ayan and you are watching my YouTube channel Kingmaker Borpeta. আৰু আজি মই আৰু এটা কথা I hope all of you guys doing absolutely fine. আৰু আজি মই কথা পাতিম আমাৰ মোবাইলৰ ওপৰত কি কথা পাতিম আপোনালোকে চাগে ভাবিছে সো কৈ দিছো মই যে মোবাইলৰ ওপৰত মই কথা পাতিম এটো কথা পাতিম যে মোবাইলক আমাৰ যিখিনি ডাঙৰ মানুহ আছে সেইখিনিয়ে মোবাইলক কিয় মানে একসেপ্ট নকৰে যে মোবাইল ল'ব পাৰে আমি মোবাইলৰ পৰা ভাল শিক্ষা পাব কিয় এটো একসেপ্ট নকৰে সো নকৰে নহয় বহুত মানুহে কৰেও আৰু বহুত মানুহে বেয়াও পায় মোবাইল চলালে সো মোবাইলৰ কথাটো এনেকুৱা হয় তেওঁলোকে ভাবে যে তেওঁলোকে কিয় ভাবে মই কৈ আছো তেওঁলোকে ভাবে যে মোবাইল আমি পঢ়াৰ সময়ত ইউজ কৰো আমাৰ পঢ়াত যথেষ্টখিনি মানে ক্ষতি প্ৰদান কৰে মোবাইলে সো গাইস হেনেকুৱা কথা নহয় মোবাইলত মানে সোশ্যাল মিডিয়াৰ পৰা আমি বহুতো শিক্ষা আমি পাব পাৰো আৰু বহুতো তেনেকুৱা ধৰণৰ বহুতো কথা আছে যে মানে মোবাইলটোৰ পৰা আমি পাব পাৰো সো এই মোবাইলটোৰ জৰিয়তে আমি বহুতখিনি কথা আমি শিকিব পাৰো মই মানি লৈছো যে ইয়াৰ বেয়া কিছুমান হেৰি আছে সো আমি বেয়াখিনি নলয়ে হ'ল যদি আমি বেয়াখিনি বাদ দি কিনে যদি আমি এইটোৰ পৰা যদি ভাল কিবা অলপ মানে চাব খুজু বা ভাল যদি কিবা আহৰণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰো সো আমাৰ ভালে হ'ব নিশ্চয় মই ভাবো দে কিন্তু মোবাইলত মই এটা কৈ আছো পঢ়াৰ কি পায় মোবাইলত যদি গুগলত যদি আপোনালোকে যিকোনো এটা বস্তু এনসাৰ মাৰি দিয়া হয় যিকোনো এটা কোৱেশ্চন মাৰি দিয়া হয় সো এনসাৰ তো পাই যায় আজিকালি তো আৰু শিকাব লগিয়া নাই সবে জানে সব মানুহ আজিকালি ডিজিটেল সো যিখিনি নাজানে যিখিনি আমি আমাৰ গাঁৱৰ মানুহ থাকে সেইবিলাকে প্ৰায় নাজানে যে আমি মোবাইলৰ পৰা কেনেকুৱা মোবাইলটো কি হয় কি ক'ত কি কামত দিয়া বহুতে নাজানে মোবাইলটোৰ কথা সো সেই তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো বনাই আছো যে মোবাইলটোৱে বহুত আমাক হেল্প কৰিব পাৰে এট প্লে ষ্টৰত যদি আপোনালোকে এনচিআৰটি বুলি মাৰি দিয়ে এনচিআৰটি বুক যদি মাৰি দিয়ে গোটেইখিনি আহি যায় গোটেইখিনি আৰ্টছৰ সায়েন্সৰ সবৰে আহে ইয়াত যদি মাৰি দিয়ে এপ এটা আহে আৰু সেই এপটো আপোনালোকে ইয়াত পাই যায় সো সেই এপটোৰ পৰা আপোনালোকে কিতাপ পঢ়ি কিনে নোট সব পায় মোবাইলত নোপোৱা বস্তু একোৱে নাই বৰ্তমান আজিকালি সো আপোনালোকে কেলকুলেটৰ ইউজ কৰিব পাৰে ক্যালেন্ডাৰ থাকে মোবাইলত বহুত এইখিনি মানে বহুত লাগতিয়াল বহুত বস্তু থাকে যিখিনি আমি হয়তো আমাৰ গাঁৱৰ মানুহখিনিয়ে গম নাপায় সো গম পায় গাঁৱৰ প্ৰায় আজিকালি সব গাঁও চহৰ বুলি কথা নাই সবতে আজিকালি মানুহবিলাক ডিজিটেল হৈ গৈছে আজিকালি যদি নিউজো চাব লগা হয় টিভি নাচায় মানুহে ইউটিউব চাব বা নিউজ লাইভত অনলাইন চাব সো এইবিলাক আমি মানে ক্ৰমান্বয়ে ডিজিটেল হৈ গৈ আছো সো ডিজিটেল হোৱাটো বেয়া কথা নহয় খালি আমি ইমান ডিজিটেল হ'ব নালাগে যে আমি আমাৰ স্বভাৱ চৰিত্ৰ আমাৰ গোটেইখিনি ধ্বংস হৈ যায় সো আমি সদায় এই বস্তুটো ভাল ইউজ কৰিব লাগে ভাল বস্তু আমি চাওঁ তাৰ পৰা যদি আমি ভাল বস্তু যদি আমি চাওঁ তাৰ পৰা আমি বহুত শিক্ষা লাভ কৰিব পাৰিম সো এতিয়া মই আমাৰ পিনৰ পৰা ক'লো দেই আমাৰ যি জেনেৰেশ্যনটোৰ পৰা কৈছো এতিয়া ডাঙৰ মানুহবিলাকে ক'ব যে তহঁতে যদি মানে কিবা এনেকুৱা যদি ভাল বস্তু চাওই তেনেহলে পঢ়াত কিয় নোৱাৰো সো হেতু হৈছে তেওঁলোকৰ কথা যোনে পঢ়াত নেজানে বা ময়ো নেজানো পঢ়াত হেতু আমাৰ কথা আমাৰ ভুল হেতু মোবাইলটোৰ তাত কোনো দুখ নাই মোবাইলটো সদায় বিজ্ঞান এজন সাইন্টিষ্টে বনাইছে মোবাইলটো মানে ভাল ইউজৰ কাৰণে আমি যাতে ভাল সহজ হয় আমাৰ মোবাইলটো কিয় বনাইছে যে মানুহে আগতে খবৰ ল'ব গ'লে বুলি বহুত দূৰ যাব লাগিছিল এতিয়া যদি এটা খবৰ ল'ব লাগে মোবাইল যদি বঢ়িয়াকৈ নাম্বাৰ মাৰা কল কৰি দিয়া খবৰ পাই যোৱা আজিকালিতো এনেকুৱা হৈছে যে চাইছে কথা পাতিব পাৰে এনেকুৱা হৈছে ভিডিঅ' কলিং সো আপগ্ৰেড হৈ আছে আমাৰ দুনিয়া আমাৰ সমাজ আপগ্ৰেড হৈ আছে সো আমি সমাজৰ লগত মিলি থাকিব লাগিব যেহেতু আমি সামাজিক প্ৰাণী সো আমি সমাজৰ লগত মিলি থাকিবলৈ চেষ্টা কৰিব লাগে আৰু সমাজে আমাক যি দিছে সেইখিনি আমি একসেপ্ট কৰি ল'ব লাগে সুখ মনেৰে মানে সুখী হৈ আমি হ্যাপিলি আমি সেই বস্তুটো একসেপ্ট কৰি ল'ব লাগে সো আমাৰে ভাল হয় সো সাইন্টিষ্টবিলাকে যে বিভিন্ন ধৰণৰ বস্তু আগবঢ়াই আছে আমাক মোবাইল আগবঢ়ালে কম্পিউটাৰ আগবঢ়ালে গাড়ী আগবঢ়ালে বাইকস আগবঢ়ালে মানে গাড়ী আগবঢ়ালে সো ৱাশ্বিং মেচিন আগবঢ়ালে এসি এয়াৰ কুলাৰ মানে হেৰি কৰিলে বনালে সো সেইখিনি আমাৰ কিবা বেয়া হৈছে নেকি বেয়াটো হোৱা নাই আমাৰ ভালহে হৈছে
সহজ হৈছে আমাৰ কামবিলাক, সময় কষ্ট সকলোবিলাক আমাৰ লাঘৱ হৈ গৈছে যেতিয়া চায়েন্সে এইবিলাক বস্তু এৰি দিছে আমাৰ সমাজলৈ। চ' এইখিনিয়ে মই কথা ক'ম যে বেয়া নহয়, চায়েন্সটো বেয়া নহয়, খালি আমি ইউজ কৰিব জানিব লাগিব আৰু কথাবিলাক ভালকৈ মানে আমি নিৰ্বাচন কৰিব লাগিব, কোনটো চালে কি হ'ব, কোনটো কৰিলে কোনটো কাম কৰিলে ভাল হ'ব, সেইটো আমি নিৰ্বাচন কৰা মানে আমাৰ কেপাচিটিখিনি থাকিব লাগিব। চ' আমি সেইটো আমাৰ কোনো প্ৰব্লেম নহয় যদি আমাৰ সেইখিনি আমাৰ যদি মানে থাকি যায়, কেপাচিটিখিনি যদি থাকে আমাৰ কোনো প্ৰব্লেম নহয়। এই থিমটো আজি যে মই আপোনাৰ ওচৰত যে বকি আছোঁ, এই থিমখিনি ক'ৰ পৰা পালোঁ, আমাৰ কলেজত যোৱাকালি গাৰ্জেন মিটিং এখন দিছিলে আৰু গাৰ্জেন মিটিঙত এই কথাটো হৈছিলে যে মোবাইলৰ কি দৰকাৰ, মোবাইলৰ প্ৰতি ইমান আকৃষ্ট ল'ৰা ছোৱালীবিলাক মোবাইলৰ প্ৰতি আকৃষ্ট হয়। আংকল যোনে চাই আছে মই তেওঁলোকক কৈছোঁ মানে কালি গাৰ্জেন মিটিংখনত থকা যে আংকল মোবাইল বেয়া বস্তু নহয়, মোবাইলৰ পৰা ক্ষতি আমাৰ হোৱা নাই, আমি পঢ়া নাই কাৰণে মানে হেৰি হৈছে আৰু আপোনালোকে মোবাইলক দুখ দি লাভ নাই। চ' সেইখিনি নকৰিব, মোবাইলক মিছামিছি দুখ দি লাভ নাই। চ' আমি নপঢ়োঁ, সিহঁতে নপঢ়ে, আমি নপঢ়োঁ, সিহঁতে নপঢ়ে, চ' আমাৰ কি আছে মানে অবভিয়াছলি আমাৰ পৰীক্ষা বেয়া হ'ব। আমি যদি নপঢ়োঁ অবভিয়াছলি আমাৰ পৰীক্ষা বেয়া হ'ব। চ' এইখিনিয়ে কথা, চিম্পুল কথা, মোবাইলে আমাক ক্ষতি কৰা নাই, আমি নিজে পঢ়া নাই কাৰণে আমাৰ পঢ়া বেয়া। চ' চিম্পুল কথা, এইখিনি আপোনালোকে জানি থওক। চ' গাইজ, যদি আপোনালোকে মোৰ কথাখিনিৰ ওপৰত একমত তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব, কাৰণ একদম বিনামূলীয়া, এইটো একদম বিনামূলীয়া। চ' মানে শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক আৰু আশা কৰিছোঁ ছাবস্ক্ৰাইবাৰ বাঢ়িব। আৰু কথা মই কোনো দিনে অলাগতিয়াল কথা কোৱা নাই। আপোনালোকে ভিডিঅ'বিলাক চাই ভাবে যে অইনে ইমান বকে, পাগল কৰি দিয়ে মানুহ। একচুৱেলি বিহেভিয়াৰটো সেনেকুৱা, মোৰ মানে সেনেকুৱাই, মানে কথা ক'লে ওলাই থাকে আৰু কথা ক'লে শেষ নহয়। সমাজ বিজ্ঞান টাইপ মই, ছ'চিয়েল চায়েন্স টাইপ মই। চ' এনেকুৱা যে কথাবিলাক মই মানে একো বেয়া কথা নকওঁ, ভাল কথাই কওঁ, যদি ভালকৈ বুজিবলৈ চেষ্টা কৰে। মোৰ সুৰ নাই, খালি কথা কোৱাৰ সুৰ নাই। চ' সেইকাৰণে মোৰ ব'ৰ পায় আপোনালোকে হয়তো। চ' তথাপিও এনেকৈ সঁহাৰি দি জনাই থাকক, আগলৈও বহুত ভাল ভাল ভিডিঅ' আহি আছে। চ' আই হোপ আপোনালোকে এনজয় কৰিছে। চ' আমি ব্লগটো এতিয়া শেষ নকৰোঁ, আহক আমি আগবাঢ়ি যাওঁ ব্লগটোলৈকে। जो तेरे इश्क